Hello everyone, এটা নতুন ভিডিওৰ হৈতে মই ৰাগিনী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকৰ কাৰণে এটা অকনমান বেলেগ ধৰণৰ ভিডিও লৈ আহিছো বেলেগ মানে আজিকালি আমি সবে জানো যে ফেসবুকটো খুলিলে কিছুমান পেজত বা কিছুমান গ্ৰুপত মানে ধুনিয়া ধুনিয়া মেখলা চাদৰৰ ফটো কিছুমান দেখিবলৈ পাও আৰু হেবিলাক আমি অনলাইন পেমেন্ট কৰি কিনে লব পাৰো বহুত ভাল হয় সাৰ্ভিসটো বেয়া নহয় মই তাৰ পৰা বহু কেজৰ কাপোৰ গামোচা তেনেকে কিবা কিবি লৈছো তাৰ ভিতৰত কিছুমানে অকনমান মানিও কৰে ফেক কিছুমান থাকে বা যিসকল জেনুইন আছে তেওঁলোকে বহুত ধুনিয়াকৈ এটা সাৰ্ভিস প্ৰভাইড কৰি যেতিয়া আমি ফটোখন দেখো যে মডেল গৰাকী যিজোৰ কাপোৰ পিন্ধি আছে অৰিজিনাল যেতিয়া আমি কাপোৰজোৰ ল'ব বিচাৰিম তেতিয়া আমি হেজোৰ কাপোৰে পামনে তেনেকৈ বুলি মানে আমাৰ মনত এটা কোৱেশ্চন হয় হেতু মোৰো হয় তো সেইকাৰণে হেতু ভাবি কিনে মই আজি কেজুমান ট্ৰেন্ডত চলি থকা টস কাপোৰৰ মানে ওপেনিং ভিডিও কেইটামান আপোনালোকৰ ওচৰলৈ লৈ আহিছো আশা কৰো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব ভিডিওটো গতিকে বেছি কথা নকৈ কিনে বলক ভিডিওটো আৰম্ভ কৰো আৰু আৰম্ভ কৰাৰ আগতে কওঁ আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু শেষত আপোনালোকে জনাবলৈ নাপাহৰিব যে আজি মোৰ ভিডিওটি চাই কেনেকুৱা পালে
আৰু এইকেইযোৰে আছিলে আজি মই আপোনালোকৰ লগত আনবক্সিং যিকেইযোৰ কাপোৰ দেখাম বুলি কৈছিলে সেইকেইযোৰ আই হোপ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকৰ কাৰণে অকণমান হ'লেও হেল্প হ'ল যিটো মনত কনফিউজ আছিল অকণমান হ'লেও মানে দূৰ হ'ল গতিকে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই